দৌৰিছা নিও Hello everyone মোৰ আনিতি ব্লগলৈ আপোনালোক সকলোকে স্বাগতম জনাইছো আৰু আপোনালোকৰ সকলোৰে ভালেই নিশ্চয় বৰ্তমান মোৰো ভালেই আৰু আজি ভিডিঅ'টো চাব আপোনালোকে শেষলৈকে আজিনো মই কি কৰিছো আপোনালোক সকলোবোৰ দেখুৱাই যাম আৰু আপোনালোকে যদি মোৰ ভিডিঅ'বোৰ চাই ভাল পায় তেন্তে প্লিজ লাইক শেয়াৰ কমেন্ট কৰিব আৰু যিসকল নতুন তেওঁলোকে প্লিজ সাবস্ক্ৰাইব কৰি দিব মোৰ চেনেলটো আৰু আপোনালোকৰ অকমান মৰম আৰু আশীৰ্বাদৰ খুবেই প্ৰয়োজন আৰু চাই ভাল পালে প্লিজ সাবস্ক্ৰাইব কৰিব আৰু এইফালে আমাৰ ধুনু খেলি আছে অনু কি কৰিছা খেলিছা হাই কৈ দিয়া সবকে হাই আৰু কৈ দিছে ধুনু মা চেনেলটো সকলোৱে সাবস্ক্ৰাইব কৰি দিবা আৰু আমাক সকলোৱে মৰম দিবা আশীৰ্বাদ কৰিবা যাতে আমি তোমালোকলৈ ভাল ভাল ভিডিঅ' লৈ আনিব পাৰোঁ ন হাই কৈ দিয়া হাই ন আৰু চাই যাওক তেন্তে মোৰ ভিডিঅ'টো আজি ছিলে নাছিলে ন বাবা বাবা এইফালে চোৱা বেটা এইফালে আমাৰ বেটা পুৰা ফূৰ্তি সি পুৰা নাচি আছে অনুচোৱা ভালে আৰু বতৰটো আজি খুব মানে ধুনীয়া ইমান ধুনীয়া বতাহ বলি আছে সেয়া ভাল লাগিছে গৰমত মানে বতাহটো পাইছোঁ যিটো শৰীৰটো পুৰা ঠাণ্ডা লাগি গৈছে আৰু বেটাও পুৰা বাহিৰত ধুনীয়াকৈ খেলি আছে ফুল নিচিবা ফুল নিচিঙিবা কিনাৰলৈ যায়গৈ বুলি ভয় লাগে যিহেতু চিধা কিনাৰলৈ গুচি যায় দৌৰি দৌৰি কেনে এয়া আমাৰ ধুনু মানস ন কোন মামা কৈ দিয়া দুষ্টি মামা আমাৰ বেটাৰ মানসৰ দুষ্টি মামা বুলি কয় আৰু ই খুব ভাল পায় মানসক আহিবা মোৰ ওচৰলৈ আহে বোলে ন মানস মানসে পাৰ্টি খুৱাব মিছাকে কৈছে দেই কেতিয়াবা মেট্ৰিক পাছ কৰিলে আৰু এতিয়া ইয়ালৈ আমি ছোৱালীহে চাইছোঁ ন বিয়াৰ কাৰণে এটা নহয় দুটা আছে দুটালৈ চাইছোঁ ন ধুনুৰ মামী আহিব বুলি অঁ কি হ'ল ধুনু বেটা পৰিবা সেইফালে নাযাবা সেইফালে মামা চলি যোৱা দুষ্টি মামা চলি যোৱা এইফালে দুষ্টি মামা এইফালে আছে এনেই বহুত দিন মানুহ সময় স্কুটি চলোৱা নাই আহিছোঁ ন চলাই চাওঁ অকণমান ঠিক আছে ভালে চলাওক না ঠিকে আছে বাও ইমান ধুনীয়া বাহিৰত বতাহ মাৰিছে নহয় বঢ়িয়া লাগিছে এইফালে আমাৰ ঘৰৰ ওচৰত বাহিৰৰ পৰিৱেশটো আগফালে পথাৰ গধূলিৰ ভিউটো দেখাইছোঁ আমাৰ আগফালে পথাৰ এইজোপা কোজোপা নামটো পাহৰি গৈছোঁ কি আছিলে এজাৰ নেকি বা হ'ব পাৰে বতাহ মাৰি আছে খুব ধুনীয়াকৈ আৰু ভাল লাগিছে গৈ পিনে খোজকাঢ়ি দিছোঁ অকণমান গধূলি বহি আছোঁ আগফালে হাৱা খাই মাৰ লগত ফেন লগাই থৈছোঁ তোমাৰ লগত বহি আছে ধুনু কৈ চাইডে এইফালে নো
হাঁহি দিয়া ধুনুকে হাঁহি দিয়া এয়া ধুনু কি হ'ল কি হ'ল বেটা অ' কি কৰিছানো অ' তুমি মাম খালা অ' শুনছোন মাম খালা অঁ কি খালা হেৰি চকলেট খালা হয় নেকি আৰু তুমি আজি নেনি কৰিলা হয় নি আৰু কি যাবানে গাড়ী যাবা অঁ আৰু কি খালা আঙু খালা আৰু খিচিমিচি অ' চব খাই দিলা আৰু ধুনুমালে নাই নাই হৈ গ'ল নি ধুনুমা তুমি দুষ্ট কৰিছিলা নি বাবা দুষ্ট কৰিছিলা নি অ' কৰিছিলা অ' তোমাক পিটি পিটি কৰিলে নি কোনোবাই আৰু কোনে পিটি পিটি কৰিলে পাপা অ' ক'ত কৰিলে অ' ক'ত সেই ক'ত কৰিলে পিটি পিটি ক'ত কৰিলে দেখাই দিয়া অ' ভৰিত কৰি দিলে অ' ধুনুমা দাই কৰি দিম দেই পিটি পিটি কৰিলে ইমান ধুনু বেটাটো কোনে পিটি পিটি কৰিলে কি ন অ' মামাটো পিটি পিটি কৰি দিব লাগিব চবকে আমাৰ ধুনু বেটাটো কষ্ট দিয়ে এইবাৰ গৈ আকৌ পাপাৰ লগত সুধিলাগে নি আনো পাপা চশমা ভাঙি দিব দেই অ' কি কৰিছা মৰম কৰি দিছা নি পাপা অ' মৰম কৰি দিছে কি শইকীয়া কৈ দে ইউবিন শইকীয়া কোনটো ইউবিন শইকীয়া কোনটো এইটো বা অ' ধুনু পাপা কোনটো অ' মা কোনজনী এইটো মা কোনটো দিয়া পাপাকে দিছা মাক নিদিয়া চকলেট খাবা খালা কোনে দিলে মাৰ নামটো কি পানী খাই পানী কি লাগে পানী অ' পানী খাবা মই পানী আনি দিছোঁ দেই ফালে আজি আমাৰ ঘৰলৈ আলহী আহিলে সুধি আমাৰ কি প্ৰাক্তন ষ্টুডেণ্ট অঁ আৰু এইফালে নেঞ্চি জোঁৱাই প্ৰবীণ এইফালে ভনীয়েক নেঞ্চি মোৰ নেঞ্চি ওখ হৈ গ'ল কিন্তু ন গৰীনা কাপোৰ আমাৰ কি খবৰ ভাল আছা ঠিকে আছে কৰি দিব ছাবস্ক্ৰাইব নেঞ্চি সিহঁতিও কৈছে সকলোৱে কৈছে